थारैनो दैमालुनि होलांनाय सावा बर' हारिनि सायाव नांमारदों नामा? हाजो खर'आव खारखो खारखो बर' हारिया थैलांगोन होननाय रावफोरा दिनैबो हादान सिफायना नखर गोदान फसंना आलाय सिलाय हाथा हामा रायजो जानो मोजां मोनो नामा बर'फोरा? चिरां जिल्ला रुनिकाटा फरेस्ट रेन्जनि सिङाव थानाय भारत भुटान सिमना रिफु रिजार्भ हाग्राजों नांजाना थानाय कुसुम दैमा गामिनि अखंखर'आव थानाय बुर दैलामनि सेर थामहिनबा हाग्राबारियाव दाब दाब जायगानिफ्राय फैनाय हा गैजायै गासै 100सो नखरफोरा गोग्गो थानाय जानाय लोंनाय दुगैनाय आरो उन्दुनाय मोजां न'-बां गैजायाजासे गथ' गथाय लानानै आलाय सिलाय हा आवग्रिनो फैनाया बर' हारिनि गेजेराव मोनसे दुखुनांथाव आरो साननो गोनां रादाब लाबोदों। धेकियाजुलि माजबाद गरेस्वर बाक्सा बिसमुरि कक्राझार दाउखाबाहा चिरां बायदि दाब दाब जायगानिफ्राय फैनाय हा गैजायै गोबां नखरफोरा सोरखारनि आयेन बायदि नखरफायाव 8 बिगायै हा राननानै होननाय खोथा होनायखौ आसा खालामना मैदेर गुफुर गियालाबासिनो प्लास्टिकनि न' एबा सिफोरखौ सोंथेना आलाय सिलाय हाग्रा गेजेराव जिउ खुंनानै दङ गासै 100सो बर' नखरफोरा। बिथांमोना खौरांगिरिफोरनि सिगाङाव मा फोरमायदों फै जों खोनासंना लानि। মানে আমি এতিয়া কষ্ট ভুগি আছোঁ আৰু বৰ্তমান মানে চৰকাৰৰ পৰা যি পাওঁ বুলি আমি আশা কৰিছোঁ সেইটো মানে পাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া চৰকাৰে যি কৰে মানে দিম বুলি কৈছে মাটিটো 8 বিঘাকৈ এজন ঘৰত দিম বুলি কোৱাৰ কাৰণে আমি এতিয়া আশা কৰি আছোঁ আৰু বৰ্তমান। আপুনি ক'ৰ পৰা আহিছে? মই এতিয়া গড়েশ্বৰৰ পৰা আহিছোঁ। গড়েশ্বৰ কিয় এৰি আহিব লগা হৈছে আপুনি ইয়াত? মানে আমাৰ মা দেউতা আছিলে, মা দেউতাৰ এই কাষ্ট চাৰ্টটো বনোৱাত মানে আধা মানে বিক্ৰী কৰিব লগা হৈছে মাটি মানে 1.5 বিঘা মাটি আছিলে আমাৰ ভাই ককাই 2জন আছিলে তাৰ মাজতে আমি বিক্ৰী কৰিব লগা হৈছে সেইকাৰণে আহিব লগা হ'ল আৰু মানে অৱস্থা নোহোৱাৰ কাৰণে। ইয়াত আপোনালোকে কেইজন আহিছে? আপোনাৰ লগত কোন কোন আহিছে? আৰু মোৰ লগত এতিয়া মানে পৰিয়াল 3জন আছে মানে আৰু বাকীখিনি আছে মানে মোটামুটি আমাৰ 13জন ঘৰ আছে আৰু ইয়াতে এই মানে এটা দাব দাব এই গাঁৱৰ পৰা অহা মানে এটা গাঁৱৰ নহয় আমি বেলেগ বেলেগ গাঁৱৰ পৰা অহা আৰু তো কোনে আনি থৈছে ইয়াত আপোনালোকক? আমি এতিয়া অহাটো যেনিবা ঠিক তেনেকুৱা অনা নাই আমাক কোনে মানে আমি শুনি কেনে আহিছোঁ আৰু অৱস্থা নোহোৱাৰ কাৰণে। কি দায়িত্ব ল'ব বুলি কৈছে চৰকাৰে আপোনালোকৰ? চৰকাৰে এইটো মানে ছাৰে কৈছে মানে দিম দিয়াটো মানে অলপ দেৰি হ'ব এনেকুৱা আৰু চিষ্টেমটো মানে আমি পিছত অহা হ'ল না সেইকাৰণে এনেকুৱা হৈছে। ইয়াত আমি দেখাবলৈ পাইছে ঘৰৰ অৱস্থা বা টকাৰ অৱস্থা বহুত বেয়া, প্ৰব্লেম হৈ আছে আৰু পানী আৰু খোৱা পানী আৰু গা ধোৱা পানী কেনেকৈ? খোৱা পানীটো আমি বহুত দূৰৰ পৰা আনিব লগা হৈছে মানে কাৰোবাৰ ঘৰত চাইকেল আছে কাৰোবাৰ ঘৰত চাইকেল নাই সেইটোৰ কাৰণে মানে চাইকেল থকাৰ কাৰণে চাইকেল থকা মানুহেহে অলপমান মানে সহায় হয়। যাৰ চাইকেল নাই সি মানে দাঙি আনিব লগা হয়, বহুত দূৰৰ পৰা আনিব লগা হ'লে মানে একটিং যদি পানী আনিব লগা হয় হাত বিহাই যায় বহুত দূৰৰ পৰা আৰু কেতিয়াবা আনে এই গাড়ী দি আনি দিলেও এইটো মানে একবেলাতে শেষ হয় এনেকুৱা অৱস্থা হৈ আছে আৰু। যোৱা 2 না 3 দিনমান আগত বতাহ আহিছিলে, ধুমুহা আহিছিলে, আপোনালোকে কেনেকৈ থাকিলে? জীৱনটোতো যেনেকৈ হ'লেও বাচাব লাগিব না সেইকাৰণে মানে গোটাই মিলি মানে প্লাষ্টিক ধৰি মানে একদম নিজৰ হেৰিটো মানে ৰাখিব লগা হৈছে আৰু এনেইতো চুলি পুলিও আছে বহুত কষ্টকৈ আমি মানে জীয়াই আছোঁ আৰু মানে এনেকুৱা।